Hello Sarpian, কি খবৰ তোমালোকৰ? হাফ ইয়াৰলি এক্সাম কেনেকুৱা হ'ল? আমাৰ কমেন্টত জনাবলৈ নাপাহৰিবা। আমি এই সেশনটো তোমালোকৰ সৈতে ডিসকাস কৰি থৈ যাম নগাঁও ডিস্ট্ৰিক্টৰ ম্যাথমেটিক্সৰ পেপাৰখন মানে হাফ ইয়াৰলি এক্সামৰ ম্যাথমেটিক্সৰ পেপাৰখন আৰু একদম কম সময়ৰ ভিতৰত তোমালোকৰ সৈতে মই এই পেপাৰখন ডিসকাস কৰি থৈ যাম। যদি হে কিবা ডাউট থাকে তেনেহলে আমাৰ কমেন্ট সেকশনত জনাই যাবলৈ নাপাহৰিবা। আৰু এই ইয়াৰ যিমানখিনি MCQ আছে তাৰে এনসাৰ কি মোৰ হাতত আছে আৰু মই কি কৰিম তোমালোকৰ প্ৰতিটো প্ৰশ্নৰে এনসাৰটো কৈ থৈ যাম আৰু তোমালোকে যদিহে কোনোবা নগাঁও ডিস্ট্ৰিক্টৰ আছা তেনেহলে জনাবা যে তোমালোকৰ ইয়াৰ কিমানটা প্ৰশ্ন শুদ্ধ হ'ল বা বেলেগ ডিস্ট্ৰিক্টৰ যদি ষ্টুডেন্ট আছা তেনেহলে তোমালোকে এইটো কাম কৰিব পাৰা যে নিজে এবাৰ পেপাৰখন চাই ইয়াৰ এনসাৰ বিলাক উলিয়াবলৈ ট্ৰাই কৰা যেটো তোমালোকৰ কাৰণে এটা প্ৰেক্টিস টাইপত হৈ যাব ন আৰু বহুত বেছি হেল্প হ'ব তোমালোকে এইটো কৰা আৰু মই তোমালোকক ইয়াৰ প্ৰতিটো প্ৰশ্নৰে এনসাৰ বিলাক কৈ থৈ যাম আৰু তোমালোকে নিজে ইয়াৰ সলভ কৰি উলোৱা এনসাৰটোৰ সৈতে মিলিছে নে নাই তাকো তোমালোকে আমাক জনাবলৈ নাপাহৰিবা আৰু তোমালোকে চেক কৰি চাব পাৰা নিজে যদি পেপাৰখন সলভ কৰা ইয়াৰ কিমানটা প্ৰশ্ন তোমালোকৰ শুদ্ধ হ'ব আমাৰ কমেন্টতো জনাবলৈ নাপাহৰিবা ঠিক আছে তেনেহলে বেছি দেৰি নলও মই স্টাৰ্ট কৰি দিও প্ৰথম প্ৰশ্নটো আছিল কি যদি n m ৰ ঘনমূল হয় তেন্তে m ৰ মান কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন নাম্বাৰ অপচন নাম্বাৰ বি n কিউব ইয়াৰ শুদ্ধ উত্তৰ তেনেকৈ আমি সেকেন্ড প্ৰশ্নটো যদি চাবলৈ যাও ইয়াৰ শুদ্ধ অপচনটো হ'ব 2 নম্বৰটো আছিল আমাৰ ৰেশনাল নাম্বাৰ ক'ত আছে আমাৰ আমাৰ অপচন নাম্বাৰ সি কাৰেক্ট হ'ব তেনেকৈ এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নত কি আছে চোৱা if x is proportional to y and when x is equal to 12 then y is equal to 6 now if y is equal to 3 then what is the value of x এই প্ৰশ্নটোৰ এনসাৰ কি হ'ব আমাৰ 3 নম্বৰ প্ৰশ্নৰ শুদ্ধ অপচন হৈছে অপচন নাম্বাৰ এ কাৰেক্ট অপচনটো হৈছে অপচন নাম্বাৰ এ তেনেকৈ যদিহে আমি 4 নম্বৰ প্ৰশ্নটো চাবলৈ যাও a স্কয়াৰ আৰু a + 1 স্কয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে 4 নম্বৰ শুদ্ধ অপচনটো হৈছে আমাৰ 2y a তেনেকৈ আমি ইয়াৰ পিছৰখিনি যদি চাবলৈ যাও তোমালোকে মোৰ সৈতে তোমালোকে নিজৰ ইয়াৰ এনসাৰ বিলাক উলিয়াবলৈ ট্ৰাই কৰা তেনেকৈ আমাৰ 5 নম্বৰ শুদ্ধ অপচন হৈছে অপচন নাম্বাৰ কি 5 নম্বৰ ক'ত গলা 5 নম্বৰ শুদ্ধ 5 নম্বৰ প্ৰশ্নৰ অপচন নাম্বাৰ আমাৰ সি টো কাৰেক্ট হৈছে তেনেকৈ 6 নম্বৰৰ কাৰণে আমাৰ অপচন নাম্বাৰ বি টো কাৰেক্ট হৈছে তোমালোকে প্ৰশ্নবিলাক নিজে পঢ়িছোৱা আৰু নিজে সলভ কৰিবলৈ ট্ৰাই কৰা কাৰণ মই প্ৰথমেই কৈছো তোমালোকক ইয়াৰ এনসাৰ কিটো মই তোমালোকক দি থৈ যাম তেনেকৈ আহিলে 7 নম্বৰটোৰ কাৰণে তোমালোকৰ শুদ্ধ অপচন হৈছে অপচন নাম্বাৰ এ তেনেকৈ 8 নম্বৰটোৰ কাৰণে অপচন নাম্বাৰ সি প্ৰশ্নবিলাক তোমালোকে নিজে নিজে পঢ়ি নিজে নিজে সলভ কৰিবলৈ ট্ৰাই কৰা তেনেকৈ তোমালোকৰ 9 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱাচোন ইয়াতে কৈছে যে the graph of ax square plus bx plus c where a is not equal to 0 is always কি হ'ব ইয়াৰ always কি হ'ব চোৱাচোন সদায় কি হ'ব ই চোৱা এইটো প্ৰশ্নৰ শুদ্ধ অপচন হৈছে 9 নম্বৰৰ কাৰণে আমাৰ অপচন নাম্বাৰ সি কাৰেক্ট হ'ব এটা অধিবৃত্ত হ'ব এটা পেৰাবোলা হ'ব তেনেকৈ 10 নম্বৰটোৰ কাৰণে চোৱাচোন যদি n এটা স্বাভাৱিক সংখ্যা তেতিয়া 9 to the power twice n minus 4 to the power twice n সদায় বিভাজ্য হ'ব চোৱাচোন if n is a natural number then 9 to the power twice n minus 4 to the power twice n is always divisible by কি হ'ব চোৱা আমাৰ এটো কোনটো আছিল 10 নম্বৰ প্ৰশ্ন আছিল ন 10 নম্বৰ শুদ্ধ অপচনটো হৈছে আমাৰ অপচন নাম্বাৰ সি যি গৰাকীয়ে পেপাৰখন আমালে দিছিলে তেওঁৰ এইকিটা অপচন কাৰেক্ট হৈছে তেওঁ যদি হে চাই আছে তোমাৰ এখিনি শুদ্ধ হৈছে এতিয়া 11 নম্বৰলৈ যদি যাবলৈ যাও ইয়াৰ শুদ্ধ অপচন 11 নম্বৰটোৰ কাৰণে এ তেনেকৈ আমি 12 নম্বৰলৈ যদি চাবলৈ যাও প্ৰশ্নটো আমাৰ ক্লিয়াৰ হোৱা নাই ৰবা 12 নম্বৰটো চোৱা তোমালকে 12 নম্বৰটো যদি আমি চাবলৈ যাও তাৰ শুদ্ধ অপচন হৈছে অপচন নাম্বাৰ সি হয়নে 12 নম্বৰ অপচন নাম্বাৰ আমাৰ সি টো কাৰেক্ট হৈছে sum of the zeros ওকে এটা চাবা তলৰ কোনটো এটা বহুপদ ৰাখি আমাৰ 13 নম্বৰ প্ৰশ্নটোৰ কাৰণে হ'ল আমাৰ শুদ্ধ অপচন নাম্বাৰ সি এটা চাবা দেই আমাৰ 14 নম্বৰ প্ৰশ্নটো যদি চাবলৈ যাও এতে আসামিজ মিডিয়ামত ভুলকে আছে চোৱা ইয়াতে আছে যে ইংৰাজী মিডিয়ামৰ প্ৰশ্নটো শুদ্ধ আছে 1 zeros of the polynomial x square plus 5x plus 2 plus k is 2 then the value of k ইয়াতে শুদ্ধ হৈছে কিন্তু অসমীয়া মিডিয়ামত কি হৈছে চোৱাচোন বহুপদ x square plus 5x plus k এটা শূন্য যদি হয় বুলি কৈছে তেন্তে বহুপদটোৰ k মান কিমান হ'ব সুধিছে এটা চোৱা এটা শূন্য যদি 2 হয় বুলি হ'ব লাগিছিল আমাৰ আসামিজ মিডিয়াম সকলে শুদ্ধ কৰি লবা আৰু এই 14 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ অপচন হৈছে অপচন নাম্বাৰ a -10 তেনেকৈ আমি 15 নম্বৰ প্ৰশ্নলৈ যদি যাও 15 নম্বৰটো কি কৈছে চোৱাচোন 15 নম্বৰ যদি আলফা আৰু বিটা x স্কয়াৰ - 1 বহুপদৰ শূন্য হয় তেন্তে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মান কিমান হ'ব 15 নম্বৰ শুদ্ধ অপচন হৈছে অপচন নাম্বাৰ এ 2 আৰু 16 নম্বৰ প্ৰশ্নটো তোমালকে প্ৰশ্নটো নিজে পঢ়ি চাবা হা প্ৰশ্নখিনি যদি মই পঢ়ি থাকো তোমালকৰ এই ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যাব গতিকে প্ৰশ্নটো নিজে চোৱা 16 নম্বৰ শুদ্ধ অপচনটো হৈছে আমাৰ অপচন নাম্বাৰ কোনটো 16 নম্বৰৰ কাৰণে আমাৰ অপচন নাম্বাৰ সি টো কাৰেক্ট হা 16 নম্বৰ কাৰণে অপচন নাম্বাৰ সি আৰু যিগৰাকীয়ে পেপাৰখন আমালে দিছিলে তেওঁৰ আটাইকিটা শুদ্ধ হৈছে এতিয়ালৈকে 17 নম্বৰটোৰ কাৰণে যদি আমি চাবলৈ যাও ইয়াৰো অপচন নাম্বাৰ সি টোৱে কাৰেক্ট হ'ব m is not equal to bl তেনেকৈ আমাৰ 18 নম্বৰটোৰ কাৰণে যদি আমি চাবলৈ যাও ইয়াৰে অপচন নাম্বাৰ 18 নম্বৰটোৰ আমাৰ অপচন নাম্বাৰ বি টোৱে কাৰেক্ট হ'ব
তেনেকৈ আমি 19 নম্বৰটো যদি চাবলৈ যাওঁ ইয়াতে কি আছিল চোৱাচোন 19 নম্বৰটোৰ কাৰণে শুদ্ধ অপচন হ'ব অপচন নাম্বাৰ এ অপচন নাম্বাৰ এ তেনেকৈ আমাৰ 20 নম্বৰটোৰ কাৰণে শুদ্ধ অপচন কোনটো হ'ব 20 নম্বৰটোৰ কাৰণে আমাৰ শুদ্ধ অপচন হ'ব অপচন নাম্বাৰ বি তেনেকৈ আমাৰ 21 নম্বৰটোৰ কাৰণে চোৱা 21 নম্বৰটো কৈছে তলৰ কোনটোৰ এটা বাস্তৱ মূল নাথাকে which one of the following does not have real root অৰ্থাৎ 21 নম্বৰটোৰ কাৰণে যদি আমি চাবলৈ যাওঁ 21 নম্বৰটোৰ কাৰণে আমাৰ শুদ্ধ অপচন হ'ব কোনটো 21 নম্বৰৰ কাৰণে তোমালোকৰ এনসাৰ কিট আছে অপচন নাম্বাৰ সি টো অপচন নাম্বাৰ সি তোমালোকে নিজে ট্ৰাই কৰিবা যদিহে তোমালোকৰ কিবা ডাউট থাকে আমাৰ কমেন্ট সেকশনত জনাই যাবলৈ নাপাহৰিবা 21 নম্বৰৰ প্ৰশ্নটোৰ শুদ্ধ অপচন নাম্বাৰ সি তেনেকৈ 22 নম্বৰটো যদি চাবলৈ যাওঁ আমাৰ ইয়াতে শুদ্ধ অপচন কিমান আছে অপচন নাম্বাৰ ডি কৈছে অনলি 4 তেনেকৈ আমি এটা 23 নম্বৰলৈ যাওঁ 23 নম্বৰটো আমাৰ অলপ স্ক্ৰল কৰিব লাগিব ৰবা 23 নম্বৰলৈ যদি যোৱা আমাৰ এইটো প্ৰশ্নটো তোমালোকে নিজে ভালকে পঢ়িছোৱা আৰু ইয়াৰ শুদ্ধ অপচনটো মই তোমালোকক দি থৈ যাওঁ আৰু যদিহে কিবা ডাউট থাকে আমাৰ কমেন্ট সেকশনত জনাই যাবলৈ নাপাহৰিবা 23 নম্বৰটোৰ কাৰণে শুদ্ধ অপচন হ'ব আমাৰ অপচন নাম্বাৰ কোনটো 23 নম্বৰৰ কাৰণে শুদ্ধ অপচন আমাৰ অপচন নাম্বাৰ সি টো কাৰেক্ট হ'ব হা তেনেকৈ আমাৰ 24 নম্বৰটোৰ কাৰণে যদি চাবলৈ যাওঁ 24ৰ অপচন নাম্বাৰ আমাৰ ডি টো কাৰেক্ট হ'ব তেনেকৈ 25 নম্বৰটো চোৱা 25 নম্বৰটোৰ কাৰণে শুদ্ধ অপচন আমাৰ 25 নম্বৰ প্ৰশ্নটো ওলোৱা নাই নহয় জানো 25 নম্বৰটোৰ কাৰণে চোৱা ইয়াৰ আমাৰ শুদ্ধ অপচনটো হৈছে অপচন নাম্বাৰ সি 25ৰ কাৰণে শুদ্ধ অপচনটো হৈছে অপচন নাম্বাৰ সি তেনেকৈ 26ৰ কাৰণে শুদ্ধ অপচনটো হৈছে আমাৰ অপচন নাম্বাৰ ডি অপচন নাম্বাৰ ডি প্ৰশ্নটো তোমালোকে নিজে পঢ়িছোৱা নিজে সলভ কৰিবলৈ ট্ৰাই কৰা যদি কিবা ডাউট আছে আমাক সোধা তেনেকৈ 27 নম্বৰটোৰ কাৰণে শুদ্ধ অপচন হৈছে অপচন নাম্বাৰ এ আৰু 28ৰ কাৰণে শুদ্ধ হৈছে অপচন নাম্বাৰ এ এইখিনিলৈকে যদি তোমালোকৰ কিবা ডাউট আছে আমাক জনাই যাবলৈ নাপাহৰিবা আমি কন্টিনিউ কৰি গৈ থাকো এতিয়া আহিলে আমাৰ 28 টো তোমালোক কলো ন এতিয়া 29 লৈ আহিলে ইয়াত চোৱাচোন D is a point on the side BC of a triangle ABC such that angle ADC is equal to BAC then CA square এইখিনি প্ৰশ্ন তোমালোকক মই কৰাইছো এনেকুৱা প্ৰশ্নবিলাক কৰাইছো আৰু পৰীক্ষাত আহিব বুলি কৈছিলো আৰু আহিছে ন এতিয়া চোৱা ইয়াৰ শুদ্ধ অপচন কোনটো হ'ব 29 নম্বৰৰ কাৰণে আমাৰ শুদ্ধ অপচন আছে অপচন নাম্বাৰ এ তেনেকৈ 30ৰ কাৰণে শুদ্ধ অপচন চোৱাচোন এখিনি ট্ৰায়াঙ্গুলাৰ প্ৰশ্নবিলাক অলপ ইম্পৰ্টেন্ট তোমালোকৰ ফাইনেলতো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব গতিকে এইবিলাক প্ৰশ্ন অলপ মন দিবা 30 নম্বৰৰ কাৰণে শুদ্ধ অপচন হৈছে আমাৰ অপচন নাম্বাৰ এ তেনেকৈ 30ৰ কাৰণে শুদ্ধ অপচন হৈছে অপচন নাম্বাৰ এ তেনেকৈ 31ৰ কাৰণে অপচন নাম্বাৰ বি আৰু যি গৰাকে কৰিছিলে পেপাৰখন আমালে দিছিলে তেওঁৰ হেগিৰা কাৰেক্টে হৈছে 32 নম্বৰটো চোৱাচোন 32 টো চোৱাচোন 32 ৰ অপচন নাম্বাৰ বি কাৰেক্ট তেনেকৈ 33 কাৰণে অপচন খিনি যদিহে আমি চাবলৈ যাওঁ 33 কাৰণে আমাৰ কাৰেক্ট অপচন হ'ব অপচন নাম্বাৰ এ 33 কত গলা 33 কাৰণে আমাৰ কাৰেক্ট অপচন হ'ব অপচন নাম্বাৰ এ তোমালোকে প্ৰশ্নটোৰ সৈতে এনসাৰটো মিলাই চাবা তেনেকৈ যদি এতিয়া আমি 34 লৈ যাওঁ 34ৰ কাৰেক্ট অপচন হৈছে অপচন নাম্বাৰ বি 35ৰ কাৰেক্ট অপচন হৈছে অপচন নাম্বাৰ সি প্ৰশ্নবিলাক নিজে নিজে পঢ়িছোৱা বহুত বেছি লাগি যাব যদি মই তোমালোকক পঢ়াই প্ৰতিটো প্ৰশ্ন পঢ়ি পিনি এক্সপ্লেইন কৰি যদি তোমালোকক এনসাৰ দিবলৈ যাওঁ বহুত দীঘলীয়া সেশন হৈ যাব যদি তেনেকুৱা এক্সপ্লেনেশন সেশন লাগে তেতিয়াও তোমালোকে আমাৰ কমেন্টত জনাবলৈ নাপাহৰিবা আমি লাইভত আহি পিনি তোমালোকক বুজাই থৈ যাম তেনেকৈ 36 লৈ যোৱা 36ৰ কাৰেক্ট অপচন হ'ব আমাৰ অপচন নাম্বাৰ বি তেনেকৈ 37 লৈ যদি যাবলৈ যাওঁ অপচন নাম্বাৰ আমাৰ সি কাৰেক্ট হ'ব 38 লৈ যদি চাবলৈ যাওঁ 38ৰ আমাৰ অপচন নাম্বাৰ কোনটো কাৰেক্ট হ'ব এ বি সি ডি টো কাৰেক্ট হ'ব ডি কাৰেক্ট হ'ব হা এতিয়া আমি ইয়াৰ পিছৰ খিনিলৈ যাবলৈ ট্ৰাই কৰিছো এতিয়া আহিলে আমাৰ 39ৰ কাৰেক্ট অপচন হ'ব অপচন নাম্বাৰ আমাৰ বি দেই 39 টো অপচন নাম্বাৰ বি টো কাৰেক্ট হ'ব শেষ হৈছেগে 39ৰ আমাৰ অপচন নাম্বাৰ বি কাৰেক্ট হ'ব তেনেকৈ 40 অপচন নাম্বাৰ কোনটো কাৰেক্ট হ'ব অপচন নাম্বাৰ ডি কাৰেক্ট হ'ব 41ৰ কাৰণে আমাৰ কোনটো কাৰেক্ট হ'ব 41ৰ কাৰণে অপচন নাম্বাৰ 41ৰ কাৰণে অপচন নাম্বাৰ ইউ ডি এ কাৰেক্ট হ'ব এনেকুৱা প্ৰশ্ন তোমালোকৰ এক্সাৰসাইজত এটা আছে কিন্তু তাত ইয়াত যেনিবা কসেক আছিলে আমাৰ এক্সাৰসাইজৰ যোনটো প্ৰশ্ন আছিল তাত কস আছিলে অলপ মনোযোগ দিবা তোমালোকে আৰু এনেকুৱা প্ৰশ্ন তোমালোকক মই লাইভত কৰাইছো প্ৰশ্নবিলাক একেই আছে তোমালোকে যদি গোটেই পেপাৰখন যদি চাবলৈ যোৱা ন প্ৰশ্নবিলাক আমি কিতাপত আমি পাই অহা প্ৰশ্নবিলাকে তাত কি কৰিছে জাস্ট নিউমেৰিকেল ভ্যালুবিলাক চেঞ্জ কৰিছে আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব যদিহে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ আছে তেনেহলে ইয়াত তোমালোকে একো ডাউট নোপোৱা এতিয়া তোমালোকৰ 40 নম্বৰ প্ৰশ্নটোলৈ যদি আমি চাবলৈ যাওঁ 40 নম্বৰটো কলো নেকি মই yes 40 টো কলো এটা 41 টোলৈ যদি যাবলৈ যাওঁ ইয়াতে তোমালোকৰ অপচন নাম্বাৰ ডি টো কাৰেক্ট হ'ব 42ৰ কাৰেক্ট অপচন হৈছে আমাৰ অপচন নাম্বাৰ বি তেনেকৈ আমাৰ তাৰ পিছৰ গিটালৈ যোৱা 43 কাৰণে আমাৰ কাৰেক্ট অপচন হৈছে 43 কাৰেক্ট অপচনটো আছিল ইয়াতে এটা কথা তোমালোকক মই বুজাই থৈ যাওঁ হা ইয়াতে কি আছে চোৱা আমাৰ স্টেটমেন্ট গিটা জিয়ে থাকক ইয়াতে কৈছে যে a rhombus has all sides and diagonals are equal to each other হসা হয় নে হসা হয় জানো হা হসা হয় জানো
আৰে নহয়, এটা ৰম্বাছৰ আটাইবিলাক বাহু আৰু কৰ্ণ পৰস্পৰ সমান বুলি কৈ দিছে, হয় জানো? থেত নহয়, কেতিয়াও নহয়। এতিয়া কৈ দিলে চোৱা, আমি যদি কোঅৰ্ডিনেট জ্যামিতিৰ ফৰ্মুলা এপ্লাই কৰি যদি ইয়াক যদি আমি চেক কৰিবলৈ যাওঁ, এটো কিন্তু আমাৰ শুদ্ধ নহয়। গতিকে এই ক্ষেত্ৰত আমাৰ assertion and reason দুইটাৰে আমাৰ ৰং হ'ব, আৰু সেই কাৰণে ইয়াতে কিন্তু both A and B are false বুলি ক'বাত দিছে নে? তেনেকুৱা অপচন ইয়াতে কোনো পোৱা নাই। মই ভাবো এই প্ৰশ্নটোৰ শুদ্ধ অপচনটো আমাৰ পেপাৰখনত নাহিলে, গতিকে মই ইয়াৰ পিছৰটোলৈ গুচি যাওঁ। ইয়াৰ পিছৰটো আছিলে আমাৰ 44। এতিয়া 44টো চোৱা তোমালোকে, 44 প্ৰশ্নটোত কি কৈছে চোৱাচোন, ইয়াতে তলত দিয়াবিলাক মিলাই লিখা। মইতো এতিয়া মিলাই নাথাকো, তোমালোকে নিজে মিলাই চাবা। আৰু যদি আমি মিলাবলৈ যাওঁ, 44ৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ চি। চিটো কি কৈছে? এইটো অপচন নম্বৰ চি টোতে কাৰেক্ট হ'ব। এতিয়া আহিলে আমাৰ 45লৈ যোৱা, আৰু 45ৰ কাৰেক্ট অপচন কোনটো হ'ব? 45 প্ৰশ্নটোৰ কাৰেক্ট অপচন হ'ব অপচন নম্বৰ এ। অপচন নম্বৰ এ। এ কোনটো? এইটো এ। অপচন নম্বৰ এ আমাৰ কাৰেক্ট হ'ব 45ৰ কাৰণে। অপচন নম্বৰ এ টো কাৰেক্ট হ'ব। আমি যদিহে গোটেই পেপাৰখন চাবলৈ যাওঁ, প্ৰশ্নবিলাক কিন্তু বহুত বেছি কনচেপচুৱেল, গতিকে আমি এনেকুৱা পেপাৰত যদিহে আমি ভাল মাৰ্কস পাবলৈ হয়, আমাৰ কনচেপ্ট ক্লিয়াৰ থাকিবই লাগিব। এতিয়া তোমালোকক মই 2 নম্বৰ আৰু 3 নম্বৰৰ যিমানখিনি প্ৰশ্ন আছে, সেই প্ৰশ্নখিনি জাষ্ট তোমালোকক এবাৰ দেখাই থৈ যাওঁ। তোমালোকে প্ৰশ্নবিলাক স্ক্ৰীনশ্বট মাৰি ল'বা, স্ক্ৰীনশ্বট মাৰি নিজে নিজে সলভ কৰিবলৈ ট্ৰাই কৰিবা। তাৰ কাৰণে মই গোটেই পেপাৰখন স্ক্ৰল কৰি দিছো, চোৱা। তোমালোকে এইখিনি ভিডিঅ'টো পজ কৰি লৈ স্ক্ৰীনশ্বট মাৰিবা, স্ক্ৰীনশ্বট মাৰি নিজে নিজে সলভ কৰিবলৈ ট্ৰাই কৰিবা, যিসকল নগাঁও ডিষ্ট্ৰিক্টৰ নহয়। আৰু যিসকল নগাঁও ডিষ্ট্ৰিক্টৰ হয়, তেওঁলোকেতো তেওঁলোকৰ হাততো পেপাৰখন আছে, নহয় জানো? আৰু যদিহে তোমালোকৰ এই পেপাৰখনৰ পৰা কিবা প্ৰশ্ন ডাউট আছে, তেনেহলে আমাৰ কমেন্ট সেকশনত জনাই যাবলৈ নাপাহৰিবা। আৰু নেক্সট আমি কোনখন ডিষ্ট্ৰিক্টৰ পৰা পেপাৰ এনালাইচিস কৰিম বা কোনখন ডিষ্ট্ৰিক্টৰ মেথছৰ পেপাৰখন লৈ আহিম, তোমালোকে আমাৰ কমেন্ট সেকশনত জনাই যাবলৈ নাপাহৰিবা। মোৰ নেক্সট সেশনটোত মই সেইখন ডিষ্ট্ৰিক্টৰে তোমালোকৰ কমেন্টৰ মতে পোৱা ডিষ্ট্ৰিক্টৰ পৰাই মই মেথছৰ পেপাৰখন লৈ আহি সলভ কৰি দিম, আৰু আমাৰ বাকীসকল ছাৰ মেমেও তেওঁলোকৰ নিজৰ নিজৰ সাবজেক্টৰ পেপাৰবিলাক এনালাইচিস কৰি দিব। আৰু তোমালোকৰ এই সেশনটো কেনেকুৱা লাগিলে জনাবলৈ আমাক নাপাহৰিবা। আৰু তোমালোকে যদিহে শাৰ্পিৰ সৈতে পঢ়ো বুলি ভাবিছা, আমাৰ প্ৰিমিয়াম কোৰ্সত যদি জয়েন হ'ব বিচাৰিছা, তেনেহলে আমাৰ তলত ঘূৰি থকা নাম্বাৰ কেইটাত কল কৰি এতিয়া এডমিশন লৈ লোৱা। ঠিক আছে, লগ পাম এটা নতুন সেশনত। বাই বাই।